গুড মৰ্নিং এভৰিৱান। মোৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি জুলাই 1 তাৰিখ। গুৱাহাটীত বিশ্ব অভিলেখ গঢ়িব যোৱা সকলো যুৱক যুৱতীক শিৱসাগৰ কমাৰ্চ কলেজত আজি চাৰ্টিফিকেট দিব। তাতেকো ময়ো অংশগ্ৰহণ কৰিছিলোঁ। সেয়ে মই ৰাতিপুৱা উঠিয়েই কাম বনবোৰ কৰি ল'লোঁ। বতৰটো অলপ ডাৱৰীয়া, বৰষুণো দিব পাৰে। আম দুটা আছিল, কাটি খাই ল'লোঁ। ভাবিলোঁ জলদি গাটো ধুয়ে লওঁ। গাটো ধুই আহিয়ে শুনিলোঁ গাখীৰ দিব অহা মানুহজনে মাতি আছে। গাখীৰখিনি গেছত বহাই দি মই অলপ মুখত কিবাকিবি লগাই ল'লোঁ। জানেই আৰু ছোৱালী মানুহ, সেয়ে মেকআপটো অলপ কৰিমে দিয়কচোন। এফালে গাখীৰখিনি উতলি গেছটো অফ কৰি গাখীৰখিনি ঢাকি আহি লৰালৰিকৈ ভাতকেইটা খাই মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। বোলে মেখেলা চাদৰহে পিন্ধি যাব লাগে। গৈ দেখিলোঁ ইমান যে ৰ'দ, সকলো ল'ৰা ছোৱালী ইতিমধ্যে আহি পাইছে। ময়ো ভিতৰলৈ সোমাই গ'লোঁ। কিমান যে গৰম, বিচনী মাৰি মাৰি সকলোবোৰ বহি আছে। ইফালে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ায়ো ভাষণ দি আছে। তাৰ মাজতে আকৌ খাবলৈও দিলে। গৰমত বহি থাকিব নোৱাৰি লগৰ কেইজনীৰ লগত অলপ বাহিৰত ওলাই আহিলোঁ। কি যে ধুনীয়া পৰিৱেশ। বতাহজাকে দেহা শীতল পেলাই দিলে। চাৰ্টিফিকেট ল'বলৈও বোলে লাইন পাতিবই লাগে। এই ৰ'দত আধাটো সিজিয়ে গ'লোঁ। অৱশেষত কষ্টৰ ফলত পোৱা চাৰ্টিফিকেটখন হাতত পালোঁ। যিকোনো বস্তু আজিকালি কষ্ট নকৰিলে পোৱা নাযায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। বাই বাই।